সো শেষত যেতিয়া আঁতৰি আহিব লাগিব তেতিয়া কি হ'ব যেতিয়া আঁতৰি আহি আকৌ লাইফটো বেলেগকৈ ষ্টাৰ্ট কৰিব লাগিব তেতিয়া কি হ'ব সো হোৱাট ইজ দ্য পাৰ্পাছ মানে এট দ্য এণ্ড কনক্লুজনটি কি মই ছেক্ৰিফাইচ কৰিলোঁ বাট দ্যাট ইজ নট হোৱাট আই বিলিভ মোৰ বিশ্বাস যদি আপুনি সেই ৰিলেশ্যনশ্বিপটো গৈ কমপ্লিট নহয় বুলি জানে তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপটোত সোমোৱাৰ কোনো যুক্তি নাই কিন্তু যদি আপুনি ৰিলেশ্যনশ্বিপটো কমপ্লিট হ'ব বুলি গৈ আছে বাট আনপ্ৰেডিক্টেবল চিটুৱেশ্যন বা আনএভইডেবল চিটুৱেশ্যন আপোনাৰ লাইফত আহিছে য'ত এনেকুৱা হ'ল পৰিস্থিতি যে আপুনি আপোনাৰ প্ৰেমক যাব দিবই লাগিব দ্যাট ইজ ছেক্ৰিফাইচ বাট য'ত আপুনি জানে যে এণ্ডত আপোনালোক দুয়োটা আঁতৰি আহিবই লাগিব সেই ৰিলেশ্যনশ্বিপটোত কিয় সোমাইছে আই ডোণ্ট থিংক ইটছ জাষ্টিফাইড